নমস্কাৰ, মই শাকিল আহমেদ। আপোনালোকে চাই আছে সংবাদ প্ৰহৰী। প্ৰকৃততে বৰ্তমান আমাৰ ৰাজ্যখনত চলিছে কি? যদি আমি ছ'চিয়েল মিডিয়াত দেখিবলৈ পাওঁ, মোৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে বিভিন্ন বিষয়ত তৰ্ক বিতৰ্ক কৰি আছে। আন ক'ৰবাত দেখিবলৈ পাই আছোঁ যে মাদ্ৰাছা ভাঙি দিয়া হৈছে, জেহাদীৰ বিভিন্ন ঘাটি বুলি বিভিন্ন ধৰণৰ কথা ওলাইছে। বৰ্তমানৰ অসমৰ বিভিন্ন যি সাম্প্ৰতিক পৰিস্থিতি, সেই ৰাজনৈতিক, সামাজিক আৰু আন আন বিষয়বস্তুসমূহ সামৰি আলোচনা কৰিবলৈ মোৰ সৈতে উপস্থিত আছে অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান। ৰহমান ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে আপোনাৰ পৰা এটা বিষয় জানিব বিচাৰিম। বৰ্তমান যথেষ্ট চৰ্চিত যে 1 ছেপ্টেম্বৰ তাৰিখে গোৱালপাৰা এখন মাদ্ৰাছা ভাঙি দিয়া হ'ল। তাৰ পিছতো মুখ্যমন্ত্ৰীৰ যিটো ষ্টেটমেণ্ট যে জেহাদী কাৰ্যকলাপৰ লগত জড়িত প্ৰতিটো মাদ্ৰাছা ভাঙি দিয়া হ'ব, অপৰাধ কোনোবাই কৰিছে কিন্তু সম্পূৰ্ণ বস্তুটোক ধ্বংস কৰি দিয়া হৈছে, এই সংক্ৰান্তত কি ক'ব? না, তেওঁলোকৰ এটা ডিজাইন আছে। বিজেপি, RSS তেওঁলোকৰ এটা ডিজাইন মতে কাম কৰি আছে। ইয়াত দুটা পাৰ্চপেক্টিভ, দুটা দৃষ্টিকোণ। মাদ্ৰাছা ভাঙি দিয়া এটা দৃষ্টিকোণ আৰু জেহাদী কাৰ্যকলাপ আৰু এটা বেলেগ দৃষ্টিকোণ। জেহাদী কাৰ্যকলাপটো হৈছে সেইটো ল' এণ্ড অৰ্ডাৰ ইছ্যু, ষ্টেট ছিকিউৰিটি ইছ্যু, আমাৰ দেশৰ নিৰাপত্তাৰ বিষয়। গতিকে জেহাদী ক'ৰবাত যদি আছে, তেওঁৰ লগত কম্প্ৰমাইজ কৰাৰ কথা নাহে। অসমৰ মাদ্ৰাছাত জেহাদী থাকিব পাৰে, এইটো অস্বাভাৱিক কথা নহয়। পৃথিৱীৰ এনে কোনো দেশ সম্ভৱতঃ নোলাব, সেয়া আমেৰিকাই হওক, ব্ৰিটেইনে হওক, ৰাছিয়াই হওক, জাপানেই হওক, যিমান দেশ আছে চব দেশতেই এনেকুৱা ধৰণৰ এলিমেণ্টবিলাক থাকে। ৰাষ্ট্ৰদ্ৰোহী এলিমেণ্টবিলাক থাকে, ক্ৰিমিনেলবিলাক থাকে, চব দেশতে থাকে। আৰু আমাৰ অসম ৰাজ্যখন যিহেতু বাংলাদেশৰ লগত জড়িত, মানে এডজাষ্টেণ্ট এখন বৰ্ডাৰিং ষ্টেট, আৰু বাংলাদেশত কি হয়, ইছলামিক মৌলবাদী কাৰ্যকলাপ চলে, সন্ত্ৰাসবাদী কাৰ্যকলাপৰ এটা ঘাটি তেওঁলোকৰ তাত আছে। তেওঁলোকৰ তাত পলিটিকেল ডিবেট এটা, তেওঁলোকৰ শ্বেখ হাছিনা আৰু ইফালে খালেদা জিয়া। শ্বেখ হাছিনা হৈছে প্ৰগতিশীল, সেইকাৰণে তেওঁক ভাৰতৰ এজেণ্ট বুলিও কয় তেওঁলোকৰ দেশত। আৰু শ্বেখ হাছিনাক আকৌ আমাৰ অলপমান কট্টৰ যিসকল ধৰ্মবাদী তেওঁলোকে ছাপোৰ্ট কৰে। গতিকে তেওঁলোকৰ দেশত এটা মানে পলিটিকেলি বেকড অলপ সন্ত্ৰাসী কাৰ্যকলাপৰ এলিমেণ্ট কিছুমান আছে আৰু বৰ সক্ৰিয়ভাৱে আছে। কিন্তু তেওঁলোকৰ দেশত যিহেতু তেওঁলোকৰ চৰকাৰখন বৰ ষ্ট্ৰং, কঠোৰ, সেইকাৰণে তেওঁলোকৰ দেশৰ কিছুমান সন্ত্ৰাসবাদী কাৰ্যকলাপৰ লগত জড়িত মানুহ বা অন্যান্য ধৰণৰ ক্ৰিমিনেল এক্টিভিটিত জড়িত থকা মানুহে ভাৰতত আশ্ৰয় লৈছে। বিভিন্ন সময়ত আমি দেখিছোঁ, ৱেষ্ট বেংগলতো পোৱা গৈছে, ত্ৰিপুৰাতো পোৱা গৈছে, আমাৰ অসমতো পোৱা গৈছে। এইটো অস্বাভাৱিক নহয়। এই বিষয়টো ডিল কৰাৰ দায়িত্ব চৰকাৰৰ, হোম মিনিষ্ট্ৰীৰ দায়িত্ব, ষ্টেট পুলিচৰ দায়িত্ব, ষ্টেট হোম মিনিষ্ট্ৰীৰ হোম ডিপাৰ্টমেণ্টৰ দায়িত্ব, আৰু এইটো দায়িত্ব তেওঁলোকে পালন কৰিব লাগিব। অসমৰ ক'ৰবাত জেহাদী ধৰা পৰিছে, মৌলবাদী, সন্ত্ৰাসবাদী এনেকুৱা ধৰা পৰিছে আৰু ৰাইজে তাৰ বিৰোধিতা কৰিছে, তেনেকুৱা হোৱা নাই। বিভিন্ন জেগাত এইটো ঘটনা ঘটিছে। আমাৰ হোজাইতো এবাৰ এটা ঘটনা ঘটিলে যে এজন সন্ত্ৰাসবাদী ধৰা পৰিছে, যাৰ ঘৰত এজন ল'ৰা সন্ত্ৰাসবাদত যোৱা বুলি পুলিচে তথ্য পাই পেলাই এৰেষ্ট কৰিছে, সেই পৰিয়ালটোকে ৰাইজে বহিষ্কাৰ কৰি দিছে, সমাজৰ পৰা তেওঁলোকক এঘৰীয়া কৰি দিছে। বৰপেটাত অনুৰূপ ধৰণৰ ঘটনা আমি দেখিছোঁ। তাৰমানে অসমৰ মুছলমান সমাজে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া নাই, বৰং সন্ত্ৰাসবাদৰ লগত জড়িত মানুহক সামাজিকভাৱে বৰ্জন কৰি দিছে। এইটো এটা সাংঘাতিক ষ্ট্ৰং মেছেজ। গতিকে এইটো এটা দৃষ্টিকোণ। মাদ্ৰাছা ভাঙি দিছে, সেইটো এটা বেলেগ দৃষ্টিকোণ, সেইটো এটা পলিটিকেল দৃষ্টিকোণ। এতিয়া আপুনি চাব লাগিব যে মাদ্ৰাছা কোন সময়ত ভাঙিছে। সেইটো সময়ত ভাঙিছে যিটো সময়ত শিক্ষা বিষয়টোক লৈ অসমীয়া ভাষা, মাতৃভাষাক হত্যা কৰিবলৈ চৰকাৰে তেওঁলোকৰ পৰিকল্পনা অনুসৰি কাম কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিছে, তেনেকুৱা টাইমত মাদ্ৰাছা ভাঙিছে। তাৰমানে অৰ্থটো এইটো নেকি যে মাদ্ৰাছাখন ভাঙি দিছে, গোটেই দৃষ্টিটো, বিষয়টোৰ প্ৰতি থকা ৰাইজৰ যিটো ক্ষোভ, সংবাদ মাধ্যমৰ দৃষ্টি, দল সংগঠনৰ দৃষ্টি বেলেগফালে ডাইভাৰ্ট কৰিব বিচাৰিছে নেকি? সম্পূৰ্ণ ইছ্যুটোকে ডাইভাৰ্ট কৰিছে, মোৰতো তেনেকুৱাই লাগিছে। এতিয়া আমাৰ ঘৰত 5জন মানুহ আছোঁ, ধৰি লৈছোঁ, 5জনৰ এজন কোনোবা বেয়া কামত জড়িত হৈছে, সেইবুলি আপুনি মোৰ ঘৰটো ভাঙি দিব নেকি? কৈছে যে গোৱালপাৰাৰ যিখন মাদ্ৰাছাখনৰ চাব ইণ্টাৰেষ্টিং পইণ্টটো, তাত সন্ত্ৰাসবাদী আছে বুলি মাদ্ৰাছাখন ভাঙা নাই নহয়। আইনে কি কৈছে? যিখন অৰ্ডাৰ, সেই অৰ্ডাৰখনত কৈছে যে মাদ্ৰাছাৰ ভৱনটো দুৰ্বল। ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিৰ ৰিপৰ্টত কোৱা হৈছে যে যিহেতু এইটো দুৰ্বল, কনষ্ট্ৰাকশ্যন ভাল হোৱা নাই, প্ৰপাৰ পাৰ্মিশ্যন নাই, গতিকে ভাঙি দিছোঁ। কৈছে এটা, কৰিছে এটা। গভৰ্ণমেণ্টে অফিচিয়েল কাগজত কৈছে যে বিল্ডিংটো দুৰ্বল, বিল্ডিংটোৰ কনষ্ট্ৰাকশ্যন ইলিগেল, আমি সেইকাৰণে ভাঙি দিছোঁ। কিন্তু মেছেজটো কি দিয়া হৈছে যে তাত জেহাদী আছে কাৰণে ভাঙি দিছোঁ।
গতিকে এই গোটেই ইছ্যুটো পলিটিকেল। আপুনি এতিয়া মই যদি ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেট হ'লোহেঁতেন, তেতিয়াহ'লে মই আপোনাক অসমৰ মুখ্যমন্ত্ৰী মহোদয়ৰ ঘৰটো মই ভাঙি দিব পাৰিলোহেঁতেন। কাৰণ অসমত নহয় গোটেই পৃথিৱীতেই 100% আইন মানি সকলো কাম চলা নহয়। আৰু আমাৰ দেশবিলাকত কি হয়, আইনত ইমান সুৰুঙা থাকে। আপোনাক এটা ডিপাৰ্টমেণ্টে পাৰ্মিশ্যন দিব, আন এটা ডিপাৰ্টমেণ্টে তাত গৈ 10টা সুৰুঙা উলিয়াই দিব। ফৰ এক্সাম্পল, মোৰ গাঁৱত যিটো ঘৰ আছে, সেই ঘৰটো গভৰ্ণমেণ্টে বিচাৰিলে যিকোনো মুহূৰ্তত ভাঙি দিব পাৰে। কাৰণ পঞ্চায়ত এক্ট মতে গাঁৱত ঘৰ বনাবলৈ হ'লে পঞ্চায়তৰ পৰা পাৰ্মিশ্যন ল'ব লাগে, পঞ্চায়তৰ পৰা প্লান এষ্টিমেট মানে এপ্ৰুভেল কৰাই ল'ব লাগে। আমিতো কোনেও এইটো নকৰোঁ। গভৰ্ণমেণ্টে যিবোৰ ঘৰ বনাই আছে, আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, সেইবোৰোতো এইটো নাই। গতিকে যিকোনো ঘৰ ভাঙি দিব পাৰে সেইটো। গতিকে আমি চাব এইটো লাগিব যে গভৰ্ণমেণ্টৰ আচলতে উদ্দেশ্য কি। কিন্তু এটা কথা মই আপোনাক কওঁ শাকিল, এই কামবিলাক কৰি আপুনি সাময়িকভাৱে ৰাইজৰ দৃষ্টি আঁতৰ কৰিব পাৰিব, সাময়িকভাৱে আপুনি এটা উত্তাল পৰিৱেশ এটাৰ সৃষ্টি কৰিব পাৰিব, সাময়িকভাৱে আপুনি কাৰোবাক দমন কৰিব পাৰিব, কিন্তু এইটো চিৰস্থায়ী নহয়। আৰু এইটো যিমান মানুহে কৰিছে, যিমান শাসকে কৰিছে, সকলো শাসকৰ কম দিনতেই পতন আহিছে। আপুনি প্ৰফুল্ল মহন্ত চাওক, আপুনি হিতেশ্বৰ শইকীয়া চৰকাৰ চাওক, অসমতে চাওক, বেলেগ পুৰণা কথাতে আপুনি যাব নালাগে। সেই তৰুণ গগৈৰ 15 বছৰত খুব আগ্ৰাসী মানে মনোভাৱ নাছিল তৰুণ গগৈ চৰকাৰৰ দিনত, সেইকাৰণে তৰুণ গগৈ 15 বছৰ টিকিলে। প্ৰফুল্ল মহন্ত আগ্ৰাসী আছিল, 5 বছৰতে শেষ। মানে মই পিছৰ 5 বছৰৰ কথা কৈছোঁ। আজি প্ৰফুল্ল মহন্তক মানুহে পাহৰি পেলাইছে, হিতেশ্বৰ শইকীয়াক মানুহে পাহৰি পেলাইছে। অন্যান্য ৰাজ্যবিলাকত দেখক। নাই, সন্মুখত যিহেতু নিৰ্বাচন আহি আছে 2024, খুব বেছি এটা দিন নাই। গতিকে বিজেপি চৰকাৰৰ বা বিজেপি দলটোৰ মানে আমি সততে দেখিবলৈ পাওঁ যে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ তেওঁলোকৰ যিটো এটা প্ৰৱণতা, ইয়াৰ জৰিয়তে আজি আপুনি যেনেকৈ উল্লেখ কৰিলে যে গাঁৱত মানে ঘৰসমূহৰ কোনো ধৰণৰ পাৰ্মিশ্যন নাই, ইভেন কি আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পাৰ্মিশ্যন নাই, গতিকে যিকোনো সময়তে ভাঙি দিব পাৰে। গতিকে সাম্প্ৰদায়িকতাৰ এটা বিষবাস্প বিয়পাবৰ কাৰণে আজি মাদ্ৰাছা ভাঙা হৈছে। পৰৱৰ্তী সময়ত আমি গাঁও অঞ্চলত দেখিবলৈ পাওঁ মছজিদসমূহ আজি RCC বিল্ডিং বনোৱা হয়, সেইবোৰতো কিবা এটেক কৰিব পাৰে নেকি বা এনেকুৱা হ'ব পাৰে নেকি? আপুনি হাৰিয়ানাত চাওক, মছজিদতো বহুত মছজিদ মানে লক কৰি থৈ দিছে। হাৰিয়ানাত আপুনি গুৰগাঁৱৰ ফালে, গুৰগাঁৱত যিসকল গৈছে তেওঁলোকে জানিব, গুৰগাঁৱত মানে মছজিদ নাই। হাৰিয়ানাত আচলতে এইটো ডাঙৰ এটা বেলেগ এটা ডিবেট। তাত মছজিদ পাতিবৰ কাৰণে গভৰ্ণমেণ্টৰ পাৰ্মিশ্যন ল'ব লাগে, বহুত দীঘলীয়া প্ৰচেছ এটা। গতিকে মানুহে কি কৰে, পাব্লিক প্লেচত, মছজিদ কম মানুহ বেছি, মানুহে পাব্লিক প্লেচত নামাজ পঢ়ে, ঈদগাহত বা ফিল্ডত, পথাৰত, ৰাস্তাত এনেকৈ নামাজ পঢ়ে। এতিয়াতো গুৰগাঁৱত আপোনাৰ সেইটো, হাৰিয়ানাত এইটো টোটেল বেন। আপুনি পাব্লিক প্লেচত আইন কৰি পেলাই নামাজ পঢ়া বন্ধ কৰা হৈছে। হাৰিয়ানাত বিজেপি গভৰ্ণমেণ্ট। আপুনি ইউপিত চাওক, ইউপিত কিমান মানে মানুহৰ ঘৰ বুলডোজাৰ লগাই ভাঙি দিয়া হৈছে, মাদ্ৰাছা ভাঙি দিয়া হৈছে, মছজিদ ভাঙি দিয়া হৈছে। এই কালি নে পৰহিত এটা ঘটনা, কৰ্ণাটকত ৱাকফৰ সম্পত্তি ঈদগাহত এতিয়া গণেশ চতুৰ্থী পালন কৰিব লাগে তেওঁলোকে দাবী কৰিছে। মুছলমান মানুহবিলাকে মানা নাই, সেইটো এটা বেলেগ কথা। মই মুছলমান সমাজৰ প্ৰতি মোৰ এটা অনুভৱ যে ঈদগাহ হ'লেও, যদি ঈদগাহো হৈছে ইভেন, তাতো সকলো ধৰ্মৰ মানুহক তেওঁলোকৰ যদি ইচ্ছা কৰে, দৰকাৰ পৰে, পাৰফৰ্ম কৰিবলৈ দিব লাগে। সেইটো তেতিয়া কি হয়, সদ্ভাৱটো মানে বাঢ়ে। কৰ্ণাটকত কি হ'ল, মানে এই ঈদগাহৰ ফিল্ডবিলাকতো আৰু এনেকৈ আছুতীয়াকৈ ৰিজাৰ্ভ কৰা থাকে মুছলিম মানুহৰ, আমাৰ সকলোৰে। তাত গণেশ চতুৰ্থী পাতিবৰ কাৰণে দাবী উঠিল, মুছলিম মানুহবিলাকে নামানিলে, কোৰ্টলৈ আহিল, কোৰ্টে পাৰ্মিশ্যন, সুপ্ৰিম কোৰ্টলৈ গ'ল, সুপ্ৰিম কোৰ্টে ষ্টেটাছ কো মেইনটেইন কৰিবলৈ দিলে, হাইকোৰ্টে পাৰ্মিশ্যন দি দিলে। এতিয়া সাম্প্ৰদায়িক পৰিস্থিতি, তেওঁলোকৰ 7-8 মাহ পিছত নিৰ্বাচন আহি আছে, অহা বছৰলৈ নিৰ্বাচন তেওঁলোকৰ। গতিকে এনেকুৱা এটা মানে ইলেকশ্যন অহাৰ আগে আগে তেওঁলোকে এটা মানে আগ্ৰাসী সাম্প্ৰদায়িক ৰূপ এটা লৈ পেলাই তেওঁলোকে কি কৰে, ৰাজনীতি কৰে। সেইটো এটা বেলেগ বিষয়। কিন্তু মই আপোনাক কওঁ, বিজেপিৰ এই যিটো সাম্প্ৰদায়িক এজেণ্ডা, এই সাম্প্ৰদায়িক এজেণ্ডাটো মানুহে বুজা প্ৰয়োজন। ইয়াতে আৰু এটা কথা মই জানিব বিচাৰিম আপোনাৰ পৰা, যিহেতু দলৰ মুখপাত্ৰ আপুনি, ইতিমধ্যে গোৱালপাৰাত যিটো মাদ্ৰাছা ভাঙি দিয়া হ'ল, মৰিগাঁৱত ভাঙি দিয়া হ'ল, তাৰপিছত বৰপেটাত ভাঙিলে, কিন্তু আমি বিশেষভাৱে আপোনালোকৰ দলৰ পৰা তেনেকুৱা বিশেষ কোনো স্থিতি কিন্তু এতিয়ালৈকে দেখা নাই। আপোনালোকে এই দলীয়ভাৱে কি ক'ব? কাৰণ ইয়াতে যিহেতু সংবিধান উলংঘন কৰা হৈছে, সংখ্যালঘুসকলৰ আৰ্টিকল 29-30 ভাইলেশ্যন কৰা হৈছে, গতিকে এই ক্ষেত্ৰত এটা অসমৰ এটা উল্লেখযোগ্য ৰাজনৈতিক দল হিচাপে আপোনালোকে কি ক'ব? আমাৰ এইটো ক্ষেত্ৰত একেবাৰে স্থিতি স্পষ্ট, জেহাদী ধৰিব লাগিব, চৰকাৰৰ কাম, পুলিচৰ কাম এইটো। আৰু জেহাদী ধৰিবৰ কাৰণে যি পদক্ষেপ ল'ব লাগে আপুনি কৰক, আইনৰ শাসন প্ৰতিষ্ঠা হ'ব লাগে, আইনে যেনেকৈ কৈছে আপুনি তেনেকৈ ধৰক দেই। সেইবুলি আপুনি মানুহৰ ঘৰ ভাঙি দিব নোৱাৰে। সেই ঘৰটো আপুনি ভাঙিছে কি বুলি কৈ, আপুনি ভাঙিছে যে ঘৰটোৰ কনষ্ট্ৰাকশ্যন ইলিগেল,
কিন্তু আপুনি মেছেজটো পাব্লিকক কি দিছে যে তাত জেহাদী আছে কাৰণে আমি, গতিকে আপোনাৰ কথা আৰু কামৰ মাজত মিল নাই নহয়। চৰকাৰৰ কথা আৰু কামৰ মাজত মিল থাকিব লাগিব। মানুহক আপুনি ভয় খুৱাব নালাগে। ৰাইজক আপুনি ভয় খুৱাব পাৰিব মানে আপুনি নোৱাৰে। কিমান দিনলৈকে আপুনি ভয় খুৱাব? তেতিয়াহ'লে ৰাজ্যত কি এতিয়া বৰ্তমান এটা ভয়ৰ ৰাজনীতি চলি আছে নেকি? কাৰণ আমি দেখি আছোঁ শেহতীয়াভাৱে এটা মুখ্যমন্ত্ৰী যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দায়িত্ব গ্ৰহণ কৰিলে, এবাৰ এনেকুৱা এটা নিৰ্দেশনা আহিলে যে চৰকাৰী শিক্ষকসকলে যদি তেওঁলোকে কাৰেণ্টৰ বিলটো জমা দি পেলাই যদি কাগজটো জমা নিদিয়ে তেতিয়াহ'লে তেওঁলোকে চেলাৰী নাপায়, তেওঁলোকে যদি ভেকচিনৰ কাগজ জমা নিদিয়ে তেওঁলোকে চেলাৰী নাপায়। এনেকুৱা প্ৰতিটো ক্ষেত্ৰতে আজি এটা ভয় ভাৱ সৃষ্টি কৰি ৰাজ্যখনত শাসন চলাই থকা হৈছে। মানে কথাটো এনেকুৱা যে আপুনি উশাহ ল'বলৈ সময় পাব নালাগে। আপুনি উশাহ ল'বলৈ সময় পালেহে আপুনি আপোনাৰ লগত অন্যায় হৈছে বুলি আপুনি চিন্তা কৰিব পাৰিব, ভাবিব পাৰিব, আপুনি প্ৰতিবাদ কৰিব পাৰিব। আপোনাক উশাহ ল'বলৈ সময় নিদিয়ে। আপোনাক এটাৰ পিছত এটাকৈ কামত ব্যস্ত ৰাখিব, এটাৰ পিছত এটাকৈ ইছ্যুত আপোনাক মানে এংগেজ কৰি ৰাখিব, যাতে আপুনি আপোনাৰ লগত হৈ থকা অন্যায়বোৰৰ কথা আপুনি মানে ভাবিবৰ কাৰণে সময় নাপায়। সেইটো টেকটিক্স। আমাৰ এতিয়া কি হৈছে, অসমত এটা প্ৰতিযোগিতা মানে আমাৰ অসম আৰু দিল্লীত এটা প্ৰতিযোগিতা আৰম্ভ হৈছে। প্ৰতিযোগিতাটো কি যে কোনোবাই বিচাৰিছে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী বনাব লাগে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াক 24ত আকৌ প্ৰধানমন্ত্ৰী বনাব লাগে, বিজেপিৰ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী তেখেতে হ'ব লাগে। কোনোবাৰ মতে নহয় অমিত শ্বাহ ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব লাগে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ একেবাৰে ব্লু আইড বয় হৈছে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ ডাঙৰীয়া। আৰু শুনামতে গৃহমন্ত্ৰী ডাঙৰীয়াৰ ব্লু আইড বয় আমাৰ আগতে যিগৰাকী তৰুণ গগৈ ডাঙৰীয়াৰ ব্লু আইড বয় আছিল, তেখেত অসমৰ মাননীয় মুখ্যমন্ত্ৰী। আৰু মুখ্যমন্ত্ৰী মহোদয়েতো খানাপাৰাত প্ৰকাশ্যে কৈয়ে দিলে যে যদি শ্লিপ অফ টাং বুলি কোৱা হৈছে, কিন্তু মোৰ ধাৰণা এইটো শ্লিপ অফ টাং হয়তো নহয়, কাৰণ এইটো এটা আমি দেখিছোঁ এটা কৌশল। তেখেত নিজে মুখ্যমন্ত্ৰী হোৱাৰ আগতে তেখেতৰ অনুগামীসকলে শ্লিপ অফ টাং কৰি পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বুলি কৈ দিয়ে। শ্লিপ অফ টাং নহয় বুলি মোৰ ধাৰণা। এইটো এটা যিয়ে নহওক, এইটো বেলেগ কথা। গতিকে এতিয়া যোগী আদিত্যনাথ উত্তৰ প্ৰদেশত তেখেতে কি কৰিছে, এনকাউণ্টাৰ কৰিছে, 10,000তকৈ বেছি এনকাউণ্টাৰ কৰিছে। এতিয়া যোগী আদিত্যনাথৰ অভাৰটেক কৰিব লাগে। ময়ো যোগী আদিত্যনাথতকৈ কম নহয় এইটো দেখুৱাব লাগে। গতিকে ব্যাপক হাৰত এনকাউণ্টাৰ। যোগী আদিত্যনাথে বুলডোজাৰ চলাই, তাতে বুলডোজাৰ বাবা নাম দিয়া হৈছিল, তো তেওঁক বহুত মানুহৰ ঘৰ ভাঙি দিছে, তেওঁ শ মানুহৰ ঘৰ ভাঙি দিছে। আৰু এইবোৰ মাইনৰিটি কমিউনিটিজ আৰু দলিত এনেকুৱা মানুহৰ ঘৰ ভাঙিছে, 2-4টা খ্ৰীষ্টান মানুহৰো ঘৰ ভাঙিছে। গতিকে বুলডোজাৰ লগাই যিহেতু তাত ঘৰ ভাঙিছে, গতিকে ইয়াতো ভাঙিব লাগিব, দেখুৱাব লাগিব ময়ো বুলডোজাৰ। এতিয়া ক'ত ভাঙিব? গতিকে ছফ্ট টাৰ্গেট মাদ্ৰাছা জেহাদী। গতিকে এনেকৈ নহয়। কিন্তু মোৰ ইয়াত এটা বেলেগ কথা ক'বলগীয়া আছে। যিহেতু মই নিজে মোৰ পৰিয়ালৰ ধৰ্ম ইছলাম, আমাৰ ধৰ্ম ইছলাম, মই এখন মুছলমান সমাজত বাস কৰোঁ, নিজকে অসমীয়া বুলি ভাবি গৌৰৱ কৰোঁ। আমাৰ অসমীয়া জাতিটো সকলো ধৰ্মৰ মানুহক লৈ হৈছে, হিন্দু, মুছলমান, জৈন, খ্ৰীষ্টান, বুদ্ধিষ্ট, সকলো মানুহক লৈ অসমীয়া জাতিটোত আছে। আমি এটা শক্তিশালী জাতি হ'ব লাগে, কিন্তু আমি যদি জাতিক ধৰ্মৰ ভিত্তিত ভাগ কৰি দিওঁ, জাতি দুৰ্বল হৈ যাব। তথাপি যিহেতু সমাজখনত ধৰ্মৰ এটা মানে বিচাৰ আছে, মানুহে নিজৰ ধৰ্মৰ পৰিচয়েৰে নিজৰ পৰিচয় দিয়ে, সেইকাৰণে আৰু ধৰ্মীয় ৰীতি নীতিবোৰ মানুহে মানি চলে। এইটো আমাৰ সমাজ ব্যৱস্থাৰ আৰু ৰাষ্ট্ৰ ব্যৱস্থাৰ এটা স্বীকৃত উপাদান। মই মুছলমান সমাজৰ প্ৰতি মোৰ আহ্বান মই জনাব পৰা ক্ষমতাটো মোৰ হোৱা নাই, যোগ্যতা মোৰ নাই। মোৰ অনুভৱটো ব্যক্ত কৰিছোঁ যে মুছলমান সমাজখনে বহুত সংযমৰ পৰিচয় দিছে। কথাটো আপুনি মন কৰিব, মই এইবিলাক কথা আগতে কৈছোঁ। আৰু এই NRCৰ ওপৰত এখন কিতাপ আমাৰ মৃণাল তালুকদাৰ ডাঙৰীয়াই লিখিছিলে, দ্য গেম কল্ড NRC। সেই কিতাপখনৰ এটা চেপ্টাৰ মই লিখিছিলোঁ। সেই চেপ্টাৰটোত মই এইটো কথা লিখিছোঁ যে অসমত যিসকল পূৰ্ববংগীয় মূলৰ মুছলমান, মিয়া মানুহ বুলি কয়, আৰু সেই মানুহখিনিয়েতো দেশ স্বাধীন হোৱাৰ আগৰ পৰাই মাৰ খাই আছে ইয়াত। এইটো কথা হয় যে এইসকল মানুহক ইয়াত এলিয়েন বুলি ধৰা হয়। এটা দীঘলীয়া ডিছকাশ্যন, আপোনাৰ ভিডিঅ' বহুত দীঘল হৈ যাব, ইমান কৰিব নালাগে, ইমান দীঘল কৰিবও নোখোজোঁ। এইখিনি মানুহক এলিয়েন বুলি ভবা হয়। তাৰ যুক্তিযুক্ততা আছে, কাৰণো আছে, এইটো ভুল বুলি মই নকওঁ। কাৰণ হৈছে কি, আপুনি যদি ইতিহাসত চায় তেতিয়াহ'লে চাব যে মুছলমান শাসকৰ এৰিয়া যিবিলাক আছে, মুছলমান শাসকে য'ত শাসন কৰিছে, সেই এৰিয়াবিলাকত ইছলাম ধৰ্মৰ মানুহবিলাক মেইন ষ্ট্ৰীম হৈছে।
এতিয়া মোগলৰ অন্তৰ্গত আছিল এতিয়াৰ বৰ্তমান যিখন বাংলাদেশ পূব মানে পূৰ্ববংগটো মোগলৰ অন্তৰ্ভুক্ত আছিল, নৱাবৰ অন্তৰ্ভুক্ত আছিল। সেইকাৰণে তাত ইছলামটো মেইন ষ্ট্ৰীম ৰিলিজন, মুছলমান মেইন ষ্ট্ৰীম মানে মানুহ। অসমখন নাছিল, অসমখন আহোমে শাসন কৰিছিল, অন্যান্যসকলে শাসন কৰিছিল। গতিকে ইয়াত মুছলমান শব্দটো মেইন ষ্ট্ৰীম হৈ উঠা নাই, এলিয়েন বুলিয়েই মানে ইয়াতে হেৰি কৰা হয়, কনচিডাৰ কৰা হয়। তথাপি মই কি কৈছোঁ যে মুছলমান সমাজে এই যিটো মানে সংকীৰ্ণতা মানে কি বুলি কয় এইটোক সংযমৰ পৰিচয় দিছে। মুছলমানবিলাক আগতেও অত্যাচাৰিত হৈছে, বিভিন্ন সময়ত অত্যাচাৰিত হৈ আছে, আৰু মাইনৰিটি মানুহ পৃথিৱীৰ প্ৰতিখন দেশতে অত্যাচাৰিত। আমেৰিকাত এতিয়া ব্লেকবিলাকৰ কি অৱস্থা আপুনি সব দেশত চাওক, কোনো দেশ বাকী নাই, বিশেষকৈ ডেম'ক্ৰেটিক কাণ্ট্ৰিবিলাকত বা অন্যান্য কাণ্ট্ৰিবিলাকতো, য'ত মানে যিবিলাক দুৰ্বল মানুহ তেওঁলোকৰ প্ৰতি তেওঁলোকক লৈ ৰাজনীতি হয়। আপুনি গোটেই ইউৰোপত চাওক, আপুনি গোটেই আমেৰিকাত চাওক, এইটো এটা বেলেগ কথা। অসমত মুছলমানবিলাক অত্যাচাৰিত হৈ আছে, অত্যাচাৰিত হৈ 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 তেওঁলোকে কি কৰিছে, তেওঁলোকে এটা ছেল্ফ ৰেচিষ্টেঞ্চ এটা ক্ৰিয়েট কৰিছে। আজি অসমৰ অৰ্থনীতি কাৰ হাতত? কৃষি অৰ্থনীতি। পূৰ্ববংগীয় মূলৰ আজি খাৰুপেটীয়াৰ মানুহে পাচলি উৎপাদন নকৰিলে গুৱাহাটীৰ মানুহে আমি খাবলৈ নাপাম পাচলি, বৰপেটাৰ মানুহে পাচলি উৎপাদন নকৰিলে আমাৰ আমি ইয়াত খাবলৈ নাপাম। অৰ্থনৈতিকভাৱে তেওঁলোক মানে নিজকে খুব কি বুলি কয় শক্তিশালী কৰি তুলিছে। আজি আপুনি গুৱাহাটী হাইকোৰ্ট চাওক, 2000 উকিলৰ 1000 পূৰ্ববংগীয় মূলৰ মুছলমান। আপুনি অসমৰ যিমান ডাক্তৰ আছে, আপুনি হস্পিটেলবিলাকত যিমান ডাক্তৰ আছে আপুনি হিচাপ কৰি চাওক, যিমান ডাক্তৰ আছে মোটামুটি ধৰক এটা ডাঙৰ অংশ যদি তেওঁৰ ধৰ্ম ইছলাম হয়, তেতিয়াহ'লে ইছলাম মুছলমান সম্প্ৰদায়ৰ ডাক্তৰৰ মোটামুটি 70-80% আপোনাৰ পূৰ্ববংগীয় মূলৰ মুছলমান। আপুনি যিমান ফাৰ্মাচিষ্ট আছে, ফাৰ্মাচিষ্টতো মোটামুটি 70-80% পূৰ্ববংগীয় মূলৰ মুছলমান। অন্যান্য প্ৰফেশ্যন আপুনি চাওক, চৰকাৰী চাকৰি যদি যিমান মানুহে কৰে, যদি সি মুছলমান হৈছে এজন চৰকাৰী চাকৰিয়াল এটা অফিচত মানে এটা ডিপাৰ্টমেণ্টত, তেতিয়া চাপ'জ যিমান মুছলমান চৰকাৰী চাকৰিয়াল আছে তাৰে বেছিভাগ পূৰ্ববংগীয় মূলৰ মুছলমানৰ। এইটো মানে কি হয়, এটা বেলেগ ধৰণৰ এটা প্ৰতিক্ৰিয়া। নিৰ্যাতিত জনগোষ্ঠী এটাই এনেকুৱা ধৰণেই প্ৰতিক্ৰিয়া দিয়ে। ইহুদীবিলাকক আপুনি চাওক, 700-800 বছৰ তেওঁলোক অত্যাচাৰিত হৈছে, মুছলমানৰ দ্বাৰা অত্যাচাৰিত হৈছে। তাৰপিছত আজি ইহুদীয়ে গোটেই পৃথিৱী কণ্ট্ৰল কৰে। মোটামুটি এতিয়ালৈকে 500 কিমানজন মানুহে হেৰি পাইছে, নোবেল বঁটা পাইছে, মানে টোটেল যিমান মানুহে নোবেল বঁটা পাইছে তাৰে 25% চাগে, পাহৰি গ'লোঁ মই একজেক্টলি, 125 জন নে কিমানজন তেওঁলোক হৈছে হেৰি মানুহ, ইহুদী মানুহ। অথচ ইহুদী গোটেই পৃথিৱীতে 2 কোটি তেওঁলোকৰ জনসংখ্যা। মুছলমান কেইজন? 13 জন নে 18 জন, মই মাজতে এটা হিচাপ কৰিছিলোঁ এতিয়ালৈকে হেৰি পোৱা। গতিকে এই যিটো নিৰ্যাতিত মানুহবিলাকৰ মানে কি বুলি কয়, তেওঁলোকৰ ছেল্ফ ৰেচিষ্টেঞ্চৰ পিছত যিটো প্ৰতিক্ৰিয়া হয়, যিটো ৰিয়েকশ্যন হয়, সেই ৰিয়েকশ্যনটো শক্তিলৈ কনভাৰ্ট হয়। ইহুদী মানুহৰ সেইটো হৈছে। অসমত দেখিছোঁ পূৰ্ববংগীয় মূলৰ মুছলমানৰো এইটো হৈছে। গতিকে মুছলমান, পূৰ্ববংগীয় মূলৰ মুছলমানেই হওক বা অন্যান্য যোনেই নহওক, সকলোকে, মুছলমান অমুছলমান সকলোকে মোৰ এটা কথা যে মুছলমান মানুহবিলাকে আমি দেখিছোঁ মানে সৰু সৰু কথাত ৰিয়েক্ট কৰাৰ এটা মানসিকতা এটা সময়ত খুব আছিল, মাজতে খুব হৈছিলে। মানে আটাইতকৈ বেছি দল সংগঠন এতিয়া মুছলমান মানুহতে আছিল, কমিছে এতিয়া অলপমান মানুহবিলাক ষ্টেগনেণ্ট হৈছে। গতিকে আমাৰ কথাটো হ'ল যে নিজৰ ল'ৰা ছোৱালীক পঢ়োৱাত গুৰুত্ব দিয়ক, নিজকে ব্যৱসায় বাণিজ্য বা অন্যান্য ক্ষেত্ৰত অৰ্থনৈতিকভাৱে সমৃদ্ধিশালী কৰক, খেতি বাতিত বেছি লাগক, আৰু যদি অত্যাচাৰ হৈছেও ক'ৰবাত, মাৰ খাইছেও, আপুনি অলপ দেৰি মনে মনে থাকক। মুখ্যমন্ত্ৰী এটা কথা কৈছে, আপোনাক মই এই প্ৰশ্নটো কৰাৰ এটা কাৰণ আছে। আপুনি বিমুদ্ৰাকৰণৰ পিছত আপুনি এখন কিতাপ লিখিছিলে বিমুদ্ৰাকৰণৰ ওপৰত, কিন্তু মুখ্যমন্ত্ৰী শেহতীয়াভাৱে এনেকুৱা এটা কথা কৈছে যে আমি দেখি আছোঁ যে আজি টকাৰ বিপৰীতে ডলাৰৰ দাম বহুত বাঢ়ি গৈ আছে। আজি 80 টকাৰ 80 খৰচ হৈছে, মানে এতিয়া ধৰক মানে এইটো এটা ৰেকৰ্ড কৰি পেলাইছে। মুখ্যমন্ত্ৰীয়ে হঠাতে কৈ দিলে যে ডলাৰৰ দাম কি হৈছে সেইটো আমাক নালাগে, আমাক টকাহে আমাক লাগে। গতিকে এইটো কেনেকুৱা ধৰণৰ কথা? নহ'লে কি ক'ব আৰু, নহ'লে কি ক'ব? এজন মুখ্যমন্ত্ৰীৰ পৰা এনেকুৱা কথা আশা কৰিব পাৰি? তেওঁ এনেকৈ কয়। তো ডলাৰৰ পাৰ্থক্য আৰু টকাৰ পাৰ্থক্য, ডলাৰটো কেনেকৈ আমি কিহৰ কাৰণে আমাক দৰকাৰ হয় দেশ এখনৰ কাৰণে, ডলাৰটো কিমান গুৰুত্বপূৰ্ণ, কাৰণ ডলাৰটো এনেকুৱা এটা কাৰেঞ্চি যিটো বিশ্বৰ সকলো ঠাইতে চলে। আমি আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলেই হওক বা বিভিন্ন ক্ষেত্ৰত, কিন্তু মুখ্যমন্ত্ৰীয়ে এনেকুৱা ধৰণৰ ডলাৰৰ বিপৰীতে আপোনাৰ টকাৰ মুদ্ৰাটো যদি মানে মূল্য যদিটো কমিছে, আপুনি বুজিব লাগিব যাতে আপোনাৰ দেশৰ অৰ্থনীতি শক্তিশালী হোৱা নাই, দুৰ্বল হৈছে। মানে পেৰামিটাৰটো সেইটো। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা কথা কয়,
তেওঁ বৰ পাতল কথা কয় আৰু এই ট্ৰেণ্ডটো ভাল নহয়। মুখ্যমন্ত্ৰী মহোদয় হৈছে গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ মুৰব্বী। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত চৰকাৰৰ মুৰব্বীগৰাকীৰ ভাষা বৰ পৰিশীলিত হ'ব লাগে, এইটো উচিত। আমি তৰুণ গগৈক দেখিছোঁ ডাঙৰীয়া, আমি প্ৰফুল্ল মহন্ত ডাঙৰীয়াক দেখিছোঁ, আমি হিতেশ্বৰ শইকীয়া ডাঙৰীয়াক দেখিছোঁ, পৰিশীলিত ভাষা ব্যৱহাৰ কৰিছিল। এনেকৈ আমি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক দেখিছোঁ। সৰ্বানন্দ সোণোৱালৰ লগত আমাৰ দুনিয়াৰ কথাৰ অমিল আছে, মতৰ অমিল আছে। তেখেতক আমি প্ৰতাৰক বুলি কওঁ, তেখেতক আমি বিশ্বাসঘাতক বুলি কৈছোঁ। কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এই মুখৰ যিটো ভাষা, অত্যন্ত শালীন ভাষা ব্যৱহাৰ কৰিছিল। তো মই আপোনাক অলপ আগতে যিটো কথা ক'বলৈ লৈছিলোঁ সেইটো হ'ল এই যে কম্পিটিশ্যনটো যে উত্তৰ প্ৰদেশৰ লগত এটা কম্পিটিশ্যন নহয় আমাৰ। কম্পিটিশ্যনটো চাব আপুনি, মানে ৰেলৰ ট্ৰেকটো কেনেকৈ গৈ আছে। আদানী আম্বানীৰ কম্পিটিশ্যন, এতিয়া আম্বানীক চেৰাই পেলাই আদানী 1 নম্বৰ হৈ গ'ল। 1 নম্বৰটো বাদ দিয়ক, আপুনি পৃথিৱীৰ 3 নম্বৰ, বিশ্বৰ 3 নম্বৰে হৈ গ'ল। মোদী চৰকাৰৰ এটাই সফলতা, এইটো হৈছে যে আদানীক মানে ভাৰতীয়জনক বিশ্বৰ মানে বিশ্বৰ দৰবাৰলৈ বিশ্বগুৰু কোন হৈছে গৈ পেলাই এতিয়া, এইটো বেলেগ আলোচনাৰ বিষয়, সেইটো যিয়ে নহওক। গতিকে এই যি কম্পিটিশ্যন যিটো, সেই কম্পিটিশ্যনটো একদম মানে চকুত পৰা হৈছে। তেওঁলোকৰ দৃষ্টিত সেইটো কম্পিটিশ্যন নহ'ব পাৰে। বিজেপিৰ মানুহক ক'লে তেওঁলোকে কয় না আমাৰ তেনেকুৱা কম্পিটিশ্যন নাই। কিন্তু আমি দেখিছোঁ 2024 চনত এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমত বিজেপিৰ টিকেট দিব নোৱাৰিব বুলি শুনিছোঁ। মানুহে কথা পাতি আছে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এতিয়া বিজেপিৰ ইলেকশ্যন কমিটিৰ মানে ইম্পৰ্টেণ্ট মেম্বাৰ হৈ গ'ল। ৰাষ্ট্ৰপতি নিৰ্বাচনৰ যিখন নিৰ্বাচন কমিটি আছিল সেইখনত তেখেত এটা উল্লেখযোগ্য গুৰুত্বপূৰ্ণ ভূমিকা আছিল। গতিকে 24 চনত এতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই টিকেট দিব অসমত, শুনিছোঁ মানুহে কয়। নহয়, সভাপতি তেখেত হ'ব বুলি মোৰ ধাৰণা নহয়। এইটো আকৌ কাউণ্টাৰ ষ্ট্ৰেটেজি হ'ব পাৰে। মানে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সভাপতি হ'ব বুলি প্ৰচাৰ চলিল, তাৰপিছত সৰ্বানন্দ সোণোৱাল নহ'ল, তাৰপিছত প্ৰচাৰ চলিব নিদিলে, এইটো কাউণ্টাৰ। সৰ্বানন্দ সোণোৱালক দুৰ্বল দেখুৱাবৰ কাৰণে। কিন্তু মোৰ লাগিছে সৰ্বানন্দ, তেওঁলোকৰ দলত কি হৈছে হৈ থাকক, এইবোৰ আমাৰ কথা বিচাৰ্য বিষয় নহয়। যিবোৰ মাৰ্কেটত আলোচনা চলে সেইবোৰে কৈ আছোঁ, ৰাজনৈতিক বতাহত উৰি অহা খবৰ যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই টিকেট দিব। আৰু এইফালে ইটো ছাইডৰ পৰা হৰুৱাবও নোৱাৰিব কেণ্ডিডেটক। কিমান বিপদ হ'ব চাওক 2024-ত। এই যে ফ্ৰাষ্ট্ৰেশ্যন, 26-তো একেই হ'ব, সৰ্বানন্দ সোণোৱালে টিকেট দিব, এইফালে একো নহ'ব। গতিকে এইটো এটা ফ্ৰাষ্ট্ৰেশ্যনটো, এটা হতাশাটো। এই হতাশাটো আপোনাৰ কেনেকৈ ওলাই আহিব? এই হতাশাটো আপোনাৰ ক্ষোভত ওলাই আহিব, খঙত ওলাই আহিব, আপোনাৰ মুখেৰে, আপোনাৰ ব্যৱহাৰত, আপোনাৰ কাম কাজত ওলাই আহিব। এই যে ব্যৱহাৰবোৰ, এই যে ভাষাবোৰ, তাৰে চাগে বহিঃপ্ৰকাশ। শেষত মানে বেছি দীঘলীয়া নকৰোঁ, আৰু এটা কথা আপোনাৰ পৰা জানিব বিচাৰিম যে শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেক ডাঙৰীয়াই মোগল সম্বন্ধে কিছু মন্তব্য কৰিছে, আৰু ইফালে বিজেপিয়েও সেই কথাবোৰৰ কাউণ্টাৰ দি আছে। গতিকে তেখেতে যিটো মোগল সম্বন্ধে যিটো কথা কৈ আছে আৰু ইফালে বিজেপিয়ে সেইটোক যেনেকুৱা ধৰণে সমালোচনা কৰি আছে, এইটোৱে বিজেপিক আকৌ সাম্প্ৰদায়িক মানে ৰাজনীতি কৰাৰ ক্ষেত্ৰত সহায়ক হ'বনে? মানে মোগলৰ বিতৰ্কত অৱতীৰ্ণ হৈ আব্দুল খালেক ডাঙৰীয়াৰ গুৰুত্ব বাঢ়িছে, মিডিয়াটো গুৰুত্ব বাঢ়িছে, ৰাইজৰ মাজতো তেওঁক লৈ পেলাই আলোচনা চলিছে, আৰু এইটো এটা পলিটিকেল মুভ বুলি মই ভাবোঁ। কিন্তু এইবোৰ আলোচনাৰ আমাক কি প্ৰয়োজন? আমাক লাগে জীৱন জীৱিকা, আমাক লাগে ভাত কাপোৰ, আমাক লাগে বৰপেটাৰ মানুহৰ গৰাখহনীয়াত হাজাৰ হাজাৰ পৰিয়ালৰ ঘৰ বাৰী উটি গৈছে, তেওঁলোকক মাটি লাগে, তেওঁলোকৰ সংস্থাপন লাগে। বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাৰ মানুহবোৰৰ ল'ৰা ছোৱালীৰ চাকৰি লাগে, তেওঁলোকে খেতি বাতি কৰে, তেওঁলোকৰ খেতি বাতিৰ সুবিধাবোৰ লাগে, সময়ত সাৰ পাব লাগে, বিনামূলীয়া বীজ পাব লাগে, বিনামূলীয়া সাৰ পাব লাগে, ইত্যাদি ইত্যাদি। এনেকুৱা ধৰণৰ কামবিলাক যিবোৰ মানুহক দৰকাৰ, সেই কামবিলাকত চৰকাৰো মানে জড়িত হ'ব লাগে। আৰু বিৰোধীত থাকিলেও সাংসদগৰাকীৰো সেইবোৰেই দায়িত্ব আচলতে। কিন্তু আব্দুল খালেক ডাঙৰীয়া সাংবাদিক আছিল, বিখ্যাত সাংবাদিক আছিল এটা সময়ৰ, আৰু ভাল লেখা মেলাও তেখেতে কৰে, ইতিহাসৰ নিশ্চয় তেখেতৰ জ্ঞান আছে। গতিকে ইতিহাসৰ এটা একাডেমিক চৰ্চা হ'ব পাৰে, তেওঁ এইটো চৰ্চা কৰিব নোৱাৰে বুলি মই নকওঁ, কোৱা উচিতো নহয়। আপুনিও কৰিব পাৰে, ময়ো কৰিব পাৰোঁ ইতিহাসৰ চৰ্চা। এইটো মিডিয়াই কোনটো কথাত পিক আপ কৰিব এইটো মিডিয়াই জানে, মিডিয়াই কোনটো বিষয় লৈ পেলাই চৰ্চা কৰিব এইটো মিডিয়াৰ দায়িত্ব, সেইটো বিষয়ত মই কমেণ্ট নকৰোঁ। একাডেমিক বিষয়ৰ আলোচনাৰ জৰুৰত আছে, প্ৰয়োজন আছে, কৰিছে, এইটো ক'বলগীয়া নাই।
কিন্তু আলোচনাৰ বিষয়বস্তুটো আচলতে হ'ব লাগে যে মানুহৰ জীৱন জীৱিকা, মানুহৰ সংস্থাপনৰ সমস্যা, এইবোৰ। দৰ্শক মণ্ডলী, এয়া আছিলে অসম জাতীয় পৰিষদৰ মুখপাত্ৰ জিয়াউৰ ৰহমান, আৰু তেখেতে বহুত গুৰুত্বপূৰ্ণ কথা ক'লে। আমিও বিচাৰোঁ যে প্ৰতিজন নাগৰিকে, অসমৰ ৰাজ্যৰ প্ৰতিজন নাগৰিক হিচাপে আমি বিচাৰোঁ যে এটা সুস্থ ৰাজনীতি হওক, দেশখন বা ৰাজ্যখন ভালদৰে চলক, প্ৰতিজন নাগৰিকেই তেওঁলোকৰ যি অধিকাৰ, সংবিধান প্ৰদত্ত অধিকাৰ, সেই অধিকাৰ পাওক, প্ৰতিজন নাগৰিকেই তেওঁলোকৰ অধিকাৰৰ সৈতে জীয়াই থাকক, আৰু অসমখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ 5খন ৰাজ্যৰ ভিতৰত অসমৰ নাম দখল হওক, সেয়া আমি কামনা কৰোঁ। পৰৱৰ্তী সময়ত নিশ্চয় জিয়াউৰ ৰহমানৰ লগত আমি পুনৰ আলোচনা কৰিম, ৰাজ্যৰ ৰাজনীতি বা বিভিন্ন বিষয়সমূহ লৈ পেলাই আলোচনা কৰিম। পৰৱৰ্তী সময়ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে সংবাদ প্ৰহৰী চাই থকাৰ কাৰণে ধন্যবাদ।